হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি দুয়োজনে এঠাইত ফুৰিবলৈ আহিছোঁ। আপোনালোকে আমাৰ লগত ভিডিঅ'টো চাই থাকিব দেই। এয়া চাওক, আমি ঠাইখিনি পাই গ'লোঁ। এই ঠাইখিনি আছে শুৱালকুছিৰ নিচেই ওচৰত। গাইজ, আমি এতিয়া এখনি ধুনীয়া ঠাইত ফুৰিবলৈ আহিছোঁ। আমি এনেদৰে এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজত অকণমান টাইম স্পেণ্ড কৰিলোঁ। তাৰ মাজতে আমি দেখিলোঁ যে কেইজনমান মানুহে এনেকৈ ধুনীয়াকৈ নাৱেৰে খৰি কঢ়িয়াই আছিল। এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজত মই দুটামান ফটো ভিডিঅ' উঠি ল'লোঁ। তাত আহি বহুত ধুনীয়া লাগিছে। ব্ৰহ্মপুত্ৰ চাপৰি আৰু সেনেকুৱা বাকী বহুত ধুনীয়া লাগিছে। বিশেষকৈ ইয়াৰ পৰিৱেশটো বহুত মানে শান্তি পৰিৱেশ আৰু। গাইজ, এতিয়া বৰষুণ আহিছে, আমি ঘৰলৈ যাওঁ। বাই বাই। হঠাৎ এনেদৰে থাকোঁতে বৰষুণ এজাক আহি পালে আৰু আমি ঘৰলৈ গুচি আহিলোঁ দেই। বাই বাই।